উন্নতিৰ পথত এই শ্লোগান দিয়ে এতিয়া বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে ভোট আদায় কৰিছে সৰ্বসাধাৰণক কিন্তু স্বাধীনতাৰ ৭২ বছৰ পাছতো বৰ্তমান অৱহেলিত হৈ আছে লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ ভোকলা বস্তি গাঁওখন লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌথুৱানী গাঁও পঞ্চায়তৰ ভোকলা বস্তি গাঁৱৰ স্বাধীনতাৰ ৭২ বছৰ পাছতো গাঁওখনত বাঁহৰ চাঙি মৃত্যুঞ্জয় সেৱা আৰু নদীৰ পানী বিশুদ্ধ খোৱা পানী বিদ্যুৎ আৰু আৱাসগৃহৰ মুখ দেখা নাই গাঁওবাসীয়ে মোবাইল চাৰ্জ দিব লাগে ৩-৪ কিলোমিটাৰ দূৰত গৈ আৰু আজি পৰ্যন্ত ভোকলা বস্তি গাঁৱৰ যাতায়াতৰ ব্যৱস্থাকে ধৰি অন্যান্য যিকোনো চৰকাৰী আঁচনি পোৱা নাই এই ভোকলা বস্তি গাঁওবাসীয়ে যিকোনো সময়তে বিভিন্ন সংবাদ মাধ্যমত এনেধৰণৰ এই গাঁওখনৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো বৰ্তমানেও চৰকাৰে কাণ সাৰ দিয়া নাই তথা চৰকাৰে চকু মেলি চোৱা নাই গাঁওখনৰ দিশে ভোট নিদিয়ে আমি যদি এবার রাস্তা বনাই নিদিয়ে কারেন্ট নিদিয়ে তেতিয়া আমি ভোট নিদিওঁ আমি ভোট বৰ্জন কৰিম আৰু আমাৰ এই গাঁওখনত ৰাস্তা লাইন নাই কাৰেন্ট নাই লেট্ৰিন নাই আমি একোৱে আৰু ইয়াৰ লগে লগে প্ৰাইম টাইম বাতৰিৰ পৰা মই বিদায় লৈছো ধন্যবাদ।